গুড মৰ্ণিং গাইজ। তো আহি গ'লে এটা নতুন ভিডিঅ' লৈ মানে কি বুলি কওঁ, এতিয়া নতুন ভিডিঅ' এটা লৈ আহিলোঁ মানে। এতিয়া যাম ডিব্ৰুগড়, তো এই ৱেডিং ফটোশ্বুট এটা আছে, তালৈ যাম। তো এই লগৰটোৱে মই যাম, লগৰটোৱে কেমেৰা হয় যাম বাৰু। এতিয়া গৈ আছোঁ লগৰটোৰ ওচৰলৈ, ওলাই আহিলোঁ মানে লগৰটোৱে মাতিছে সোনকালে আহি লওঁ, তাৰপিছত যাম আৰু বুলি। তো এতিয়া ৰাতিপুৱা 6:30 হৈছে আৰু যাম, ওলালোঁ আৰু যাবলৈ। তো এতিয়া গৈ লওঁ তাৰ ওচৰলৈ, মানে ৰাতিপুৱা শুই উঠি আহিছোঁ ন, মাতটো ভাল লগা নাই চাগে, কিন্তু যিয়ে হওক কালি ৰাতি 3টা বজালৈকে বিহু মাৰিছোঁ। তো এতিয়া 6টা বজাত আকৌ উঠি মেলি এতিয়া ওলাই আহিছোঁৱে। তো অকণমান মানে ডাউন লাগি আছে নিজকে। গৈ লওঁ এতিয়া ডাইৰেক্ট প্ৰথম লগৰটোৰ ওচৰত আৰু আহি গ'লোঁ লগৰটোৰ লগত এতিয়া। অঁ চেক কৰি লওঁ পইচা নাপালে বেয়া হ'ব ন কথাটো। ৰাতিপুৱা ৱৰ্কিং কৰাটো ভাল, মানে আমাক নিবলৈ নাহিলে ইজ্জত নুজুৰিলোঁ আমি কেইটা বস্তুকেইটাই গুচি গ'লগৈ গাড়ী। এতিয়া ডিব্ৰুগড়লৈ কেনেকৈ যাম আৰু একো নাই, এনে আছোঁ অলপমান খোজকাঢ়িব লাগিব, ৰাস্তাটো বেয়া হেনো। এই মাৰ্চিডিছ পঠিয়াইছে, এতিয়া মাৰ্চিডিছ যাব নাই, লাজ লাগিছে অকণমান ৰখি দিয়ক। মানে এতিয়া অকণমান জোচ আহি গ'ল, অলপমান হাতত কিবা এটা আহি গ'ল কাৰণে মানে একো নাই, বেক চাইডে একদম 2.5 লাখ টকীয়া কেমেৰা লৈ ফুৰিছোঁ। কেননৰ কি হয় নাজানো, চাব লাগিব খুলি পিনে কি কৈছে। এতিয়া আমি যাম ডিব্ৰুগড় মানে যাম আৰু অলপ পিছত। এতিয়া মানে আহি পিনে পালোহি আৰু জেগা খোজকাঢ়ি অকণ ব্যস্ত ইয়ে মেইন কেমেৰামেন হয়নে, মানে ছাপৰ্টাৰ টাইপৰ, মানে মেইন ছাপৰ্টাৰ বুলিয়ে ধৰক কি বুলি ভাবে এইও। মুঠতে মই বেয়া নেমাৰোঁ, আপোনালোকক দেখাম ন মোৰ ফটো। আকৌ পুৰণি দিনৰ ৰিমিক্স বুলি মেডিকেলৰ ফ্ৰণ্টত আহি ৰখিছোঁ, বেমাৰে এই লগত বনাবলৈ, দিনত বনাবলৈ লাভ লাগে ন। ৰাতিপুৱা 4টা বজাতে ওলাই পিনে ভিডিঅ' বনাওঁ সিহঁতে এটা কথা আহি কিনে অকল এখন ঘুমটি খোলা থাকে মানে লগত ৰাতিটো কাৰণে। গাইজ মানে তোৰ বন্ধু অকল এই আমি এতিয়া আকৌ ডিব্ৰুগড় মেডিকেল কলেজৰ ফ্ৰণ্টত মানে ৰখি আছোঁ এখন গেটখন। তো এয়া কেমেৰামেন, এয়া দাদাহেঁত, এইটো তেনেকৈ কাম কৰি আছে, হাত মিলাই বাবু। দাদা দাদা তোমাৰ কিবা বেমাৰ হৈছে নেকি? পেটত দাঁত বিষ হৈ গৈছে, এইটো বহুত ডাঙৰ বেমাৰ, কিন্তু বহুত ৰেয়াৰ কেছ। মানে এনেকুৱা কেছটো আজিলৈকে শুনা নাই মই, পেটত দাঁত বিষ হোৱা। আমি লগৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া আছে চাওক চবেই। কালি ৰাতিপুৱা আমি এনেকৈ মই চাইকেলখন পালোঁ, যেতিয়া পালোঁ আৰু মানে চিট পোৱা নাই বেচাৰটো। ব্ৰহ্মপুত্ৰত সোমাইছোঁ, এইকেইখনৰ নাম কি আছিলে, সঞ্জীৱনীত সোমাইছোঁ, নাই অপেক্ষা আছোঁ। মুঠতে গোটেইকেইখনতে সোমাইছোঁ, নামেই নাজানো এতিয়া। কিন্তু বেচাৰটো মানে টেনশ্যনত, পেট বিষত, মানে দাঁত বিষত, মানে পেটৰ দাঁত বিষত মানে থাকিব পৰা নাই মানে। এতিয়া মোৰ মতে খুব গাহৰি মাংসৰ ভাত খুৱাব লাগিব, তেতিয়াই ভাল পাব ই। আৰু এতিয়া মানে বিশেষকৈ আপোনালোকে পাই যদি ডনেশ্যন কৰি দিয়ক, ভাত খাবলৈ পইচা নাই। কোনোবাই UPI ID-টো দি দেই অন কৰি কৈ আছো ল 5 টকা ঘূৰাই দে 4 টকা। 10 টকা নাই তই চেক্ৰেটাৰী তই, কিহৰ চেক্ৰেটাৰী তই? ই হাৰামি দেখিছা, মই নাখাওঁ বাদাম, সি অকল বাদাম কিনি আনি আছে সিহঁতে। ভাল লাগিছে ন আকৌ।
গাৰ্লফ্ৰেণ্ড লগ কৰিবলৈ আহিছে আকৌ এই ডিব্ৰুগড়জনী গাৰ্লফ্ৰেণ্ড লগ কৰিব এইবিলাক হৈছে ফেচবুকত চেনি খোৱা এতিয়া প্ৰব্লেম এইটো যেতিয়া যদি যায় মই বেয়া হ'ব কাটি দিব লাগিব মানে গাৰ্লফ্ৰেণ্ড লগ কৰিবলৈ আহিছে এইটো গাৰ্লফ্ৰেণ্ডে ঢকা দিলে এতিয়া ঢকা দিলে ল'ৰা মেকআপ পাৰ্টি খাই আছে নাহে নাই মোবাইল থাকি দিলে এতিয়া এতিয়া অলপ আগত মোবাইল থাকি দিছে মোবাইল চাওঁ মোবাইলত সেইটো কি ক'ব কি ক'বা তাতো তাত যাব 10 টকা দাও না 10 টকা দাও নাই এতিয়া বেচাটো আমাৰ পৰা খুজি খুজি খাইছে অ ভাই এইটো ভগত তাই ঢকুৱাখানাৰ পৰা আহিছিলোঁ সেইজনীয়ে লুচিলে এইফালে কেনেকৈ যাবি তই এতিয়া ঢকুৱাখানাৰ বিয়া গাড়ী এখন আহিছে বুলি শুনিছোঁ যামগৈ আৰু তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ওপৰত কিবা ক'বলৈ আছে নি তোমাৰ য'তে আছ ঔষধ থকা দেই আকৌ ঠাণ্ডা বঢ়িয়া আইচক্ৰীম কাপকে ছোৱালীয়ে ঢকা দিয়া 1 মাহৰ পিছত যোৱা ল'ৰা তাৰক কি আইচক্ৰীম খাব নেকি আইচক্ৰীম আইচক্ৰীম আছে নাই দাদা 20 টকা ল'ব নেকি ৰিলছ এটা বনাই না ভালকৈ ৰিলছ এটা বনাই জেং জাবৰ আগত পেলাই থৈ দিছে এতিয়া আপোনাৰ টাইম এনে অনুভৱটো কেনেকুৱা লাগিলে আমাৰ যে বা পাতি বাহঁতেঙে দিছে ন বেলেগ চুলগেট দেই জেঙে চবু খালি গোটেই গৰু গোবৰ ৰাস্তাত গোবৰখিনি অকণমান চাফ কৰি দিয়ক নহয় চুল গেটৰ কাৰণে আমি একদম গা পানী ধুই আহিছে গোবৰ ৰাস্তাত যাবলৈ মন নাই এতিয়া অনুমতি সন্মতি কিয় কাৰণে নেকি কিবা কাৰণে এই তাত এনে কৰি আছে ব্লগ বনাই আছোঁ এইটো অথনি পৰা কোৱাটো ইউটিউবাৰবিলাক কি বুলি কৈছে মোক কেলৈ লাগিছে এতিয়া অঁ মানে মুঠতে ইউটিউবক থকা ইউটিউবক নহয় তই ইউটিউব মনে মনে থাক মই এতিয়া ইউটিউবৰ কাৰণে দি আছিলোঁ আমাৰতো খাৰা আহিছে ছাগলী মাংস খাওঁ अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है চিলড্ৰেন গৈ ফটো মাৰিবলৈ ৰেডি হৈছোঁ যাব লাগিব কোনে কোনে মাৰিবা ফটো মাৰিবা
এই ব'লা 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 আমি আমাক এক দেখিছ নাই আমাক এক দেখিছ নাই বিয়া গাড়ী মাৰিবা বিয়া গাড়ী মাৰে এইপিনে কিমান কিলো এইখন দিলে নহয় চাগে অঁ এইখন বেছিকৈ আছে মাজত এই পবিত্ৰ কাৰণে থাকিব দিয়ক অঁ ইয়াত মাছৰ নি আনি দিয়া এবাৰ আনিবই লাগিছিলে মোক তেল বুলি মোবাইল কাঢ়িব লাগিছ যে তই এইবিলাক কণ্টেণ্ট পাই আছো বাৰু বেয়া নাপাওঁ এইপিনে দেখা বাই বাই তুমি পইচাটো দি দিয়া কাইলৈ ক'ত দিবা নহয় মোক ৰখা আকৌ নহ'লে এনেকৈ নহয় হাত ভঙা এখন ভঙা জিপেটো কাম কৰা নাই মোক কষ্ট মোক কাম কৰে মোক 1 তাৰিখৰ পৰা খোল খাব মানে 30 তাৰিখে ৰাতি 12টা বজাত খোল খাবই তেতিয়াহ'লে তুমি থাকিবা ন ভালে কৰিলে তুমি আহি থাকিবা চেষ্টা কৰিম তই ধেমাজি থাকিবি নেকি ঐ কলম লৈ এই কলম লাগে নাই ন তোকে দিব লগা আছে গৈ থাক এবাৰ কেমেৰামেনক এৰি থৈ যোৱা হৈছে কেমেৰামেনৰ দুখ এতিয়া এইটো কাৰণে আমি 3:30 হ'ল বগীবিল ব্ৰিজত আছোঁ কিন্তু গোটেই বতাহ ধুমুহা মাৰি আছে বাহিৰত এতিয়া মানে আমাৰ এপিনে মাৰিলে হেনো এতিয়া ইয়াতো মাৰি আছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু কি হয় ইমান ডাঙৰ বতাহ ধুমুহাৰ কথা তোমাক কি কৰিলে ন আমাৰ তাতে ভ্ৰমণীয়া লাগিলে অঁ আমাৰ এইটো তাতে পুৰা পৰে ভিডিঅ'টো ইমান দীঘল কৰি নাযাওঁ বগীবিল ব্ৰিজখন পাৰ হৈ সমাপ্ত দি দিম আজিৰ ভিডিঅ'টো মানে বিশেষকৈ বেছি একো দেখাবলগীয়া নহ'লে এনেই যিখিনি দেখাছোঁ মুখেতো কোৱাটো নহ'ল যিখিনি দেখাছোঁ সেইখিনিকে চাব আৰু পিছত কৈছোঁ ভিডিঅ'টো একেবাৰে শেষত একো নাই তেওঁ বেয়া নাপাব ভিডিঅ'টো ইমান মানে কথাবিলাক ক'বলৈও বেয়া লাগে লাজ লাগে মানুহৰ আগত তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু এতিয়া অকণমান ধুমুহাৰ মজা লওঁ আপোনালোকে কি কি বিনষ্ট আছে আমাৰ তাত গৈ দেখা দিম বাৰু কিন্তু মোবাইলৰ চাৰ্জ নাই মানে বেছিকৈ পুৰা বতাহ ধুমুহা গাড়ীখনো বেয়া জোৰ লগাইছে কিন্তু অনুভৱেই হৈ গৈছে মানে হয় নহয় গাড়ীখনে যে বহুত জোৰ দিবলগীয়া আছে বুলি চবেই ইণ্ডিকেটাৰ জ্বলাইছে